পাঠানৰ কিছুমান শ্ব' নামি গৈছে আৰু আমাৰ বাঢ়িছে শ্ব' এতিয়া অভিনয় মই বিশেষ কৰা নাই আচলতে মই মানুহটো যেনেকুৱা তেনেকৈ কৰিছোঁ তেনেকুৱা কথা নাই কিন্তু মানুহে ভাল পাইছে কেৰেক্টাৰটো ভাল পোৱাটো মেইন ডাঙৰ কথা আৰু কেৰেক্টাৰটো চুজ কৰাটো ডাঙৰ কথা আৰু চিনেমাখন ইমান ধুনীয়াকৈ গৈ আছে আগবাঢ়ি গৈ আছে মানুহে চাই আছে ভাল পাই আছে চ' আমি সকলোৱে আনন্দিত কাৰণ কাম এটা কৰি পেলাই যেতিয়া তাৰ ভাল ফল এটা পোৱা যায় তেতিয়া সকলোৰে মনটো ভাল লাগে আৰু পিছত আৰু ভাল কাম কৰিবলৈ মন যায় চ' আমি আৰু প্লেন লৈছোঁ মোৰ চিকাৰ কৰি আছোঁ ৰৈ ৰৈ বিনালে বুলি এখন মই এনাউন্স কৰিছোঁ ৰাজেশ ভূঞাৰ লগত সেইখনো কৰিম চ' ভাল ভাল চিনেমা প্লেন আছে হাতত কৰি যাম চিনেমা পাঠানৰ কিছুমান শ্ব' নামি গৈছে আৰু আমাৰ বাঢ়িছে শ্ব' এতিয়া পাঠান হৈছে গোটেই ৱৰ্ল্ড ৱাইড ৰিলিজ কৰে তাহাঁতৰ সেইটো কম্পেৰিজন কৰা নাই মই কথাটো পাঠানো চাওক মানে ভাল পাইছে যেতিয়া চাওক আৰু খালি আমাৰ নিজৰ জাতীয়তাবোধটো থাকিব লাগিব আমাৰ নিজৰ চিনেমা আমি গুৰুত্ব দিব লাগিব আৰু নিজৰ চিনেমাক আমি আশীৰ্বাদ কৰিব লাগিব যাতে আমি ভালকৈ আৰু কাম কৰিব পাৰোঁ আমাৰ ল'ৰা ছোৱালী যাতে আৰু ওলাই আহে চ' সেইটোহে আচলতে মোৰ মন্তব্যৰ মেইন উদ্দেশ্য চ' সেইবিলাক মাজে মাজে মই দুই এটা কমেণ্ট দি থাকিম একো নাই সেইবোৰ চিন্তা কৰিবলৈ দৰকাৰ নাই আমাৰ চিনেমা চাই থাকিলে হ'ল সেইটোৱে লাগে